ডিসেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 2024 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজনীতিমুক্ত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন ৰাইজে নহয় এইবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে উল্লেখযোগ্য যে পূৰ্বে গাঁও পঞ্চায়তৰ সভাপতিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন লৈ শিলচৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শিলচৰ জিলা বিজেপি কাৰ্যালয়ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে 31 আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু 7 ছেপ্টেম্বৰৰ ভিতৰত ব্লক পুনৰ গঠন কৰা হ'ব 2021 চনৰ লোকপিয়ল অনুসৰি ব্লক আৰু পঞ্চায়তসমূহ পুনৰ গঠন কৰা হ'ব এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত ডিসেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে 8 জুলাইত পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল অসম চৰকাৰে বৰ্তমান জিলা পৰিষদ পৰিচালিত হৈ আছে অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত অভিভাৱক মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হৈছে কমিটি এই কমিটিৰ সদস্য সচিব হৈছে জিলা আয়ুক্ত আৰু কমিটিৰ সদস্য হৈছে জিলা পৰিষদ সিইও আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালিত হৈ আছে বিধায়কৰ নেতৃত্বত স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠন হৈছে বিশেষ কমিটি কমিটিৰ সদস্য সচিব হৈছে এডিসি বা সিইও গাঁও পঞ্চায়ত পৰিচালিত হৈছে বিডিঅৰ অধ্যক্ষতাত কমিটিত সদস্য সচিব হৈছে গাঁও পঞ্চায়তৰ সচিব ধন্যবাদ।